নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আগবঢ়াব লৈছোঁ নৱেম্বৰ মাহৰ বাবে মকৰ ৰাশিৰ মাহেকীয়া ৰাশিফল। নৱেম্বৰ মাহৰ ৰাশিফল অনুসৰি দ্বিতীয় স্থানত শনিদেৱ উপস্থিত থাকিব, যিয়ে আপোনাক মধ্যমীয়া ফল প্ৰদান কৰিব। এই মাহত আপুনি চাকৰি সলনিৰ দৰে স্থিতিৰ সন্মুখীন হ'ব পাৰে। আপুনি আপোনাৰ চাকৰি সন্দৰ্ভত অধিক অগ্ৰগতিৰ লক্ষ্য ৰাখিব পাৰে। যদি আপুনি ব্যৱসায়িক খণ্ডৰ সৈতে জড়িত, তেন্তে আপুনি আপোনাৰ ব্যৱসায়ত কঠিন প্ৰতিযোগিতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আপুনি অধিক চাপৰ লগতে আপোনাৰ প্ৰতিযোগীৰ বিৰোধিতাৰো সন্মুখীন হ'ব পাৰে। আপুনি আপোনাৰ ব্যৱসায়ৰ সন্দৰ্ভত বৰ্তমানৰ বিকশিত ধাৰাসমূহৰ সৈতে খাপ খাব লাগিব আৰু এই মাহত নতুন পৰিৱৰ্তনৰ বাবে নিজকে প্ৰস্তুত কৰিব লাগিব। আৰ্থিক ক্ষেত্ৰত এই মাহত আপোনাৰ জীৱনত ধনৰ প্ৰৱাহ সুন্দৰকৈ হ'ব, কাৰণ বৃহস্পতি আপোনাৰ পঞ্চম স্থানত অৱস্থিত। এই মাহত আপুনি টকাৰ ক্ষেত্ৰত কোনো সমস্যাৰ সন্মুখীন নহয়। আপোনাৰ খৰচো স্বাভাৱিক হ'ব আৰু এই মাহৰ ভিতৰত আপুনি অধিক ধন উপাৰ্জন কৰাৰ সম্ভাৱনা আছে। এই মাহত প্ৰেম আৰু বৈবাহিক জীৱনত মিশ্ৰিত ফল পাব, কাৰণ বৃহস্পতি আপোনাৰ পঞ্চম স্থানত অৱস্থিত। আপুনি হয়তো আপোনাৰ প্ৰেমৰ সম্পৰ্কত ফলপ্ৰসূ ফল লাভ কৰাত সফল হ'ব। যদি আপুনি বিয়াত বহাৰ পৰিকল্পনা কৰিছে, তেন্তে এই মাহ এই কামৰ বাবে অনুকূল হ'ব। আৰু যদি আপুনি ইতিমধ্যে বিবাহিত, তেন্তে আপুনি আপোনাৰ সংগীৰ সৈতে আপোনাৰ সম্পৰ্ক শক্তিশালী হ'ব।